নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ৰ প্ৰথম কোৱেশ্চনটো হ'ল অসমীয়া সাহিত্যত গীতি কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায় কি হৈছে অসমীয়া সাহিত্যত গীত কবিতাৰ প্ৰৱৰ্তক বুলি কাক জনা যায় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি চন্দ্ৰকুমাৰ আগৰৱালা চন্দ্ৰকুমাৰ আগৰৱালাক অসমীয়া সাহিত্যৰ গীত কবিতাৰ প্ৰৱৰ্তক বুলি জনা যায় নেক্সট কোৱেশ্চন আহোম স্বৰ্গদেউ চুকাফাক কি নামে জনা যায় শুদ্ধ উত্তৰটো হ'ব অপচন চি ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুকাফা নেক্সট কুৱেশ্যন ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত বাক্য পাঠ কৰোৱায় শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰতৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায় নেক্সট কুৱেশ্যন দেৱদাস উপন্যাসখনৰ ৰচক কোন শুদ্ধ এনচাৰটো হ'ব অপচন বি শৰৎচন্দ্ৰ চট্টোপাধ্যায় দেৱদাস উপন্যাসখনৰ ৰচকজনৰ নাম হ'ল শৰৎচন্দ্ৰ চট্টোপাধ্যায় নেক্সট কুৱেশ্যন ভাৰতৰ নাইটিংগেল আখ্যা দিয়া হয় অপচন ডি আছে বিজয়ালক্ষ্মী পণ্ডিত সৰোজিনী নাইডু এনি বেচেণ্ট মাদাৰ টেৰেছা শুদ্ধ উত্তৰটো হ'ব অপচন বি সৰোজিনী নাইডু ভাৰতৰ নাইটিংগেল বুলি কোৱা হয় সৰোজিনী নাইডু নেক্সট কুৱেশ্যন আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত শুদ্ধ এনচাৰটো হ'ব অপচন চি পেৰিছ আইফেল টাৱাৰ পেৰিছ চহৰত অৱস্থিত নেক্সট কুৱেশ্যন মাই এক্সপেৰিমেণ্ট উইথ টুথ কোনে লিখিছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ মহাত্মা গান্ধী মাই এক্সপেৰিমেণ্ট উইথ টুথ গ্ৰন্থখন লিখিছিল মহাত্মা গান্ধীয়ে নেক্সট কুৱেশ্যন আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় শুদ্ধ এনচাৰটো হ'ব অপচন বি 8 মাৰ্চ তাৰিখে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন দবা খেল কোন দেশত উদ্ভৱ হৈছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ ভাৰতবৰ্ষত দবা খেলৰ উদ্ভৱ হৈছিল ভাৰতবৰ্ষত নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপচনটো হ'ব অপচন চি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যন ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন শুদ্ধ এনচাৰটো হ'ব অপচন বি ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী হ'ল ভাৰতৰ ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যন তলৰ কোনজনক উড়ন্ত শিখ নামে জনা যায় শুদ্ধ এনচাৰটো হ'ব অপচন বি মিলখা সিঙক উড়ন্ত শিখ নামে জনা যায় নেক্সট কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয় শুদ্ধ এনচাৰটো হ'ব অপচন ডি 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয় নেক্সট কুৱেশ্যন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা কোন আছিল শুদ্ধ উত্তৰটো হ'ব অপচন এ আশাপূৰ্ণা দেৱী জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা আছিল আশাপূৰ্ণা দেৱী নেক্সট কুৱেশ্যন সম্ৰাট অশোক কোন ৰাজবংশৰ বিখ্যাত ৰজা আছিল শুদ্ধ এনচাৰটো হ'ব অপচন চি মৌৰ্য ৰাজবংশ সম্ৰাট অশোক আছিল মৌৰ্য ৰাজবংশৰ এজন বিখ্যাত ৰজা নেক্সট কুৱেশ্যন ভাৰতৰ কোনটো সাগৰীয় বন্দৰ আৰৱ সাগৰৰ উপকূলত অৱস্থিত শুদ্ধ এনচাৰটো হ'ব অপচন এ কাণ্ডালা বন্দৰটো আৰৱ সাগৰৰ উপকূলত অৱস্থিত নেক্সট কুৱেশ্যন বিখ্যাত ইডেন গাৰ্ডেন ষ্টেডিয়ামখন ক'ত অৱস্থিত শুদ্ধ এনচাৰটো হ'ব অপচন বি কলকাতা ইডেন গাৰ্ডেন ষ্টেডিয়ামখন কলকাতাত অৱস্থিত নেক্সট কুৱেশ্যন কামাখ্যা মন্দিৰ কোনটো পাহাৰত অৱস্থিত শুদ্ধ এনচাৰটো হ'ব অপচন এ নীলাচল পাহাৰ কামাখ্যা মন্দিৰটো নীলাচল পাহাৰত অৱস্থিত নেক্সট কুৱেশ্যন কালাৰী পায়াটো ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা কি সুধিছে কালাৰী পায়াটো ভাৰতৰ কোনখন ৰাজ্যৰ পৰম্পৰাগত সমৰ কলা ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপচন চি কেৰালা নেক্সট কুৱেশ্যন ৰাজ্যৰ বিশ্ববিদ্যালয়সমূহৰ আচাৰ্য হিচাপে কোনে কাৰ্যনিৰ্বাহ কৰে শুদ্ধ এনচাৰটো হ'ব অপচন ডি ৰাজ্যপালে নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় শুদ্ধ এনচাৰটো হ'ব অপচন বি উত্তৰ প্ৰদেশ ৰাজ্যই ৰাজ্যসভালৈ সৰ্বোচ্চ সংখ্যক সদস্য নিৰ্বাচন কৰি পঠিয়ায় নেক্সট কুৱেশ্যন ডেভিছ কাপ তলত দিয়া কোনবিধ ক্ৰীড়াৰ সৈতে জড়িত শুদ্ধ এনচাৰটো হ'ব অপচন এ লন টেনিছ ডেভিছ কাপ লন টেনিছ খেলৰ সৈতে জড়িত নেক্সট কুৱেশ্যন ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় শুদ্ধ এনচাৰটো হ'ব অপচন চি চৰ্দাৰ বল্লভভাই পেটেলক ভাৰতৰ লৌহ মানৱ বুলি কোৱা হয় নেক্সট কুৱেশ্যন তলত দিয়া কোনগৰাকী ভাৰত ৰত্ন গ্ৰহণ কৰা প্ৰথম মহিলা শুদ্ধ এনচাৰটো হ'ব অপচন বি ইন্দিৰা গান্ধী আছিল ভাৰত ৰত্ন পোৱা প্ৰথমগৰাকী মহিলা নেক্সট কুৱেশ্যন শ্ৰীলংকাৰ ৰাজধানী চহৰ কি শুদ্ধ এনচাৰটো হ'ব অপচন বি কলম্বো শ্ৰীলংকাৰ ৰাজধানী কলম্বো নেক্সট কুৱেশ্যন এটা মৌল কিহেৰে গঠিত হয় শুদ্ধ এনচাৰটো হ'ব অপচন ডি পৰমাণু এটা মৌল গঠিত হয় পৰমাণুৰে নেক্সট কুৱেশ্যন তলত দিয়া কোনটো দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে শুদ্ধ এনচাৰটো হ'ব অপচন এ এচিডে নীলা লিটমাছক ৰঙা কৰে নেক্সট কুৱেশ্যন ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে কি সুধিছে ভাৰতৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক কোনে নিয়োগ কৰে
শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ৰাজ্যখনৰ ৰাজ্যপালে এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিয়োগ কৰে। নেক্সট কুৱেশ্যন সৰ্বশেষজন মোগল সম্ৰাট কোন আছিল? শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি বাহাদুৰ শ্বাহ দ্বিতীয় বাহাদুৰ শ্বাহ আছিল অন্তিমজন মোগল সম্ৰাট। নেক্সট কুৱেশ্যন এটা মাধ্যমৰ পৰা আন এটা মাধ্যমলৈ গতি কৰোঁতে পোহৰৰ দিশ সলনি হোৱাক কোৱা হয় প্ৰতিফলন, সমাৰোপণ, অৱপৰ্তন, প্ৰতিসৰণ। ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি প্ৰতিসৰণ। নেক্সট কুৱেশ্যন মিটাৰ প্ৰতি ছেকেণ্ড কিহৰ একক? শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি গতি। মিটাৰ প্ৰতি ছেকেণ্ড হ'ল গতিৰ একক। নেক্সট কুৱেশ্যন প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল কোন? শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি সৰোজিনী নাইডু। প্ৰথম ভাৰতীয় মহিলা ৰাজ্যপাল আছিল সৰোজিনী নাইডু। নেক্সট কুৱেশ্যন জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কি বুলি জনা যায়? শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ শান্তিবন। জৱাহৰলাল নেহৰুৰ সমাধিস্থলক কোৱা হয় শান্তিবন। নেক্সট কুৱেশ্যন মৌৰ্য বংশ কোনে স্থাপন কৰিছিল? শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত মৌৰ্য। চন্দ্ৰগুপ্ত মৌৰ্যই মৌৰ্য বংশ স্থাপন কৰিছিল। নেক্সট কুৱেশ্যন শেৱালী কবি বুলি কাক কোৱা হয়? শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতি শেৱালী কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক কোন? শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি আনন্দ চন্দ্ৰ বৰুৱা। বকুল বনৰ কবিতা গ্ৰন্থখনৰ লেখক হ'ল আনন্দ চন্দ্ৰ বৰুৱা। নেক্সট কুৱেশ্যন নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ভৌমবংশ। নৰকাসুৰে প্ৰতিষ্ঠা কৰা বংশটোৰ নাম হ'ল ভৌমবংশ। নেক্সট কুৱেশ্যন মেডাম মে ফি কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 31 জানুৱাৰী। 31 জানুৱাৰী তাৰিখে মেডাম মে ফি পালন কৰা হয়। নেক্সট কুৱেশ্যন মেকমোহন ৰেখাই তলৰ কোন দুখন দেশক ভাগ কৰে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত আৰু চীন। মেকমোহন ৰেখাই ভাৰত আৰু চীন দেশক ভাগ কৰে। নেক্সট কুৱেশ্যন বিশ্ব পৰিৱেশ দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 5 জুন। 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ শিৱসাগৰ জিলাত। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল শিৱসাগৰ জিলাত। নেক্সট কুৱেশ্যন চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মনোমতী। চলচ্চিত্ৰলৈ ৰূপায়িত হোৱা প্ৰথম অসমীয়া উপন্যাসখনৰ নাম হ'ল মনোমতী। নেক্সট কুৱেশ্যন অসমৰ জাপি শিল্প কোনখন জিলাত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ নলবাৰী। অসমৰ জাপি শিল্প নলবাৰী জিলাত আছে। নেক্সট কুৱেশ্যন কোনখন চহৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ প্ৰাগজ্যোতিষপুৰ। প্ৰাগজ্যোতিষপুৰক পূবৰ জ্যোতিষৰ নগৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন এলাহাবাদ স্তম্ভ শিলালিপি অসমৰ কোন অঞ্চলত উল্লেখ আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডবকা। এলাহাবাদ স্তম্ভ শিলালিপিত অসমৰ ডবকা অঞ্চলৰ বিষয়ে উল্লেখ আছে। নেক্সট কুৱেশ্যন অসমৰ কাক লুইত কোঁৱৰ বুলিও জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক অসমৰ লুইত কোঁৱৰ বুলিও জনা যায়। নেক্সট কুৱেশ্যন আৰণাই কোন সম্প্ৰদায়ৰ পৰম্পৰাগত পোছাক? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বড়ো। বড়োসকলৰ আৰণাই হ'ল বড়োসকলৰ পৰম্পৰাগত পোছাক। নেক্সট কুৱেশ্যন বামুণী কোঁৱৰৰ টাই আহোম নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ চুডাংফা। বামুণী কোঁৱৰৰ টাই আহোম নাম আছিল চুডাংফা। নেক্সট কুৱেশ্যন মোগলে কেইবাৰ অসম আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 17 বাৰ। মোগলে অসম আক্ৰমণ কৰিছিল 17 বাৰ। নেক্সট কুৱেশ্যন অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? কি সুধিছে অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি দেউৰাম ফুকন। অসমত স্বৰাজ দলৰ সভাপতি আছিল দেউৰাম ফুকন। নেক্সট কুৱেশ্যন কোন চনত টোকলাই চাহ গৱেষণা প্ৰতিষ্ঠা হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 1911 চনত। 1911 চনত টোকলাই চাহ গৱেষণাটো প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যন অসম দিৱস কেতিয়া পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2 ডিচেম্বৰ। 2 ডিচেম্বৰ তাৰিখে অসম দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন কাৰেংঘৰ কোনজন স্বৰ্গদেৱে নিৰ্মাণ কৰোৱাইছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজেশ্বৰ সিংহই। ৰাজেশ্বৰ সিংহই কাৰেংঘৰ নিৰ্মাণ কৰোৱাইছিল। নেক্সট কুৱেশ্যন ইটাখুলিৰ ৰণ কোনজন আহোম ৰজাৰ ৰাজত্বকালত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গদাধৰ সিংহ। গদাধৰ সিংহৰ দিনত ইটাখুলিৰ ৰণ সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত? ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মেঘালয়। উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত। নেক্সট কুৱেশ্যন মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰাজস্থান। মাটিকালি ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্যখনৰ নাম হ'ল ৰাজস্থান। নেক্সট কুৱেশ্যন শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ডেচিবেল। শব্দৰ প্ৰাবল্য জোখা এককটোৰ নাম হ'ল ডেচিবেল। নেক্সট কুৱেশ্যন দৈত কি এচিড থাকে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি লেক্টিক এচিড। দৈত লেক্টিক এচিড পোৱা যায়। নেক্সট কুৱেশ্যন বলৰ এছআই একক কি? অপশ্যন ডি আছে জুল, নিউটন, কেলভিন, ৱাট। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি নিউটন। বলৰ এছআই একক হ'ল নিউটন। নেক্সট কুৱেশ্যন
অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা কিমান? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 161 ফুট। অযোধ্যা ৰাম মন্দিৰৰ মুঠ উচ্চতা হ'ল 161 ফুট। নেক্সট কুৱেশ্যন, কোনে প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰথম অসম উপত্যকা সাহিত্য বঁটা লাভ কৰিছিল। নেক্সট কুৱেশ্যন, সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি যতীন্দ্ৰনাথ দুৱৰা। সাহিত্য অকাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিগৰাকী আছিল যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যন, কোন তাৰিখে ৰাভা দিৱস পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 20 জুন তাৰিখে। 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, কোনজন আহোম ৰজাৰ দিনত ঘিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি জয়ধ্বজ সিংহ। জয়ধ্বজ সিংহৰ সময়ত ঘিলাধাৰী ঘাটৰ সন্ধি চুক্তি হৈছিল। নেক্সট কুৱেশ্যন, গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ আৰ্যভট্ট। গুপ্ত যুগৰ বিখ্যাত গণিতজ্ঞজনৰ নাম আছিল আৰ্যভট্ট। নেক্সট কুৱেশ্যন, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনকৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম কি? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অচ্যুত লহকৰ। অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ জনকৰূপে খ্যাত ব্যক্তিগৰাকীৰ নাম আছিল অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, নৰ্মদা বচাও আন্দোলনৰ মূল নেতাজনৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি মেধা পাটেকাৰ। নেক্সট কুৱেশ্যন, ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি কোৱা হয়? কি সুধিছে, ভাৰতৰ কোনখন ৰাজ্যক মন্দিৰৰ দেশ বুলি জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তামিলনাডু। তামিলনাডুক মন্দিৰৰ দেশ বুলি জনা যায়। নেক্সট কুৱেশ্যন, ভাৰতত প্ৰথমবাৰৰ বাবে ক'ত পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ৰাজস্থান। ৰাজস্থানত প্ৰথমবাৰৰ বাবে পঞ্চায়তী ৰাজ ব্যৱস্থা আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন, নাথুলা পাছ কোনখন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ছিকিম। নাথুলা পাছ ছিকিমত অৱস্থিত। নেক্সট কুৱেশ্যন, নিম্নলিখিত কোনটো ঘটনাক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি পথৰুঘাট ৰণ। পথৰুঘাটৰ ৰণক অসমৰ জালিয়ানৱালাবাগৰ গণহত্যা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, নামদাঙৰ শিলসাঁকো কোনে নিৰ্মাণ কৰাইছিল? শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰুদ্ৰসিংহই। নেক্সট কুৱেশ্যন, সত্ৰীয়া নৃত্যই কোন চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 2000 চনত। নেক্সট কুৱেশ্যন, পিৰামিডছ অফ ইণ্ডিয়া বুলি কোনখন ঠাইক জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ চৰাইদেউ মৈদাম। চৰাইদেউ মৈদামক পিৰামিডছ অফ ইণ্ডিয়া বুলি জনা যায়। নেক্সট কুৱেশ্যন, বীৰ চিলাইৰ প্ৰকৃত নামটো কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি শুক্লধ্বজ। বীৰ চিলাইৰ প্ৰকৃত নামটো আছিল শুক্লধ্বজ। নেক্সট কুৱেশ্যন, ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম কি আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি দ্ৰৌপদী মুৰ্মু। ভাৰতৰ দ্বিতীয়গৰাকী মহিলা ৰাষ্ট্ৰপতিৰ নাম আছিল দ্ৰৌপদী মুৰ্মু। নেক্সট কুৱেশ্যন, ৱাকাৰ কাপ নিম্নলিখিত কোনটো ক্ৰীড়াৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি গল্ফ। গল্ফৰ লগত ৱাকাৰ কাপ জড়িত। নেক্সট কুৱেশ্যন, পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম খেলুৱৈ কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মিলখা সিং। পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম খেলুৱৈজন আছিল মিলখা সিং। নেক্সট কুৱেশ্যন, কোন চনত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1228 খ্ৰীষ্টাব্দত। 1228 খ্ৰীষ্টাব্দত আহোমসকলে ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল। নেক্সট কুৱেশ্যন, অসমীয়া সাহিত্যত শিলভদ্ৰ নামেৰে কাক জনা যায়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰেৱতী মোহন দত্ত চৌধুৰী। ৰেৱতী মোহন দত্ত চৌধুৰীক অসমীয়া সাহিত্যত শিলভদ্ৰ নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, অৰ্জুন বঁটা বিজয়ী ভোগেশ্বৰ বৰুৱাৰ জন্মদিনটোক কি দিৱস হিচাপে উদযাপন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি অভিৰুচি ক্ৰীড়া দিৱস হিচাপে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মৃত্যুঞ্জয়। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া পুথিখনৰ নাম হ'ল মৃত্যুঞ্জয়। নেক্সট কুৱেশ্যন, কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1565 চনত। 1565 চনত কামাখ্যা মন্দিৰটো পুনৰ নিৰ্মাণ কৰা হৈছিল। নেক্সট কুৱেশ্যন, ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি লেপেটকাটা। ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো লেপেটকাটাত অৱস্থিত। নেক্সট কুৱেশ্যন, অসমৰ পৰা বিভক্ত হোৱা প্ৰথম পূৰ্ণাংগ ৰাজ্যখনৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নাগালেণ্ড। অসমৰ পৰা বিভক্ত হোৱা পূৰ্ণাংগ ৰাজ্যখনৰ নাম হ'ল নাগালেণ্ড। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নতুন দিল্লী। নীতি আয়োগৰ মুখ্য কাৰ্যালয় নতুন দিল্লীত অৱস্থিত। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাতা কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি স্বামী দয়ানন্দ সৰস্বতী। আৰ্য সমাজৰ প্ৰতিষ্ঠাপক আছিল স্বামী দয়ানন্দ সৰস্বতী। নেক্সট কুৱেশ্যন, দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখক কোন? ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ অৰুন্ধতী ৰয়। দ্য গড অফ স্মল থিংছ নামৰ গ্ৰন্থখনৰ লেখক হ'ল অৰুন্ধতী ৰয়। নেক্সট কুৱেশ্যন, অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইউৰো। অষ্ট্ৰিয়াৰ মুদ্ৰাৰ নাম হ'ল ইউৰো। নেক্সট কুৱেশ্যন, বিশ্ব কেঞ্চাৰ দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 4 ফেব্ৰুৱাৰী। 4 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব কেঞ্চাৰ দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, কাক এছিয়াৰ পোহৰ বুলিও জনা যায়? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গৌতম বুদ্ধ। গৌতম বুদ্ধক এছিয়াৰ পোহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইণ্ডিয়ান অপিনিয়ন। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰচাৰ কৰা বাতৰি কাকতখনৰ নাম আছিল ইণ্ডিয়ান অপিনিয়ন। নেক্সট কুৱেশ্যন, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন
এ ধৰ্মানন্দ দাস গুৱাহাটী চাহ নিলাম কেন্দ্ৰটোৰ প্ৰতিষ্ঠাপক আছিল ধৰ্মানন্দ দাস নেক্সট কুৱেশ্যন অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথম বৰ্মন ৰজাজন কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ মহেন্দ্ৰ বৰ্মন অশ্বমেধ যজ্ঞ সম্পাদন কৰা প্ৰথমজন বৰ্মন ৰজা আছিল মহেন্দ্ৰ বৰ্মন নেক্সট কুৱেশ্যন ৰাজ তৰংগনী পুথিখন কোনে লিখিছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কলহানে ৰাজ তৰংগনী পুথিখন ৰচনা কৰিছিল নেক্সট কুৱেশ্যন প্ৰথম অসমীয়া আলোচনী অৰুণোদয় কিমান চনত প্ৰকাশিত হৈছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1846 1846 চনত অৰুণোদয় প্ৰকাশিত হৈছিল নেক্সট কুৱেশ্যন বিবেকানন্দ ৰক মেমৰিয়েল ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তামিলনাডু বিবেকানন্দ ৰক মেমৰিয়েল তামিলনাডুত অৱস্থিত নেক্সট কুৱেশ্যন সূৰ্য ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ভিটামিন ডি সূৰ্য ৰশ্মিৰ পৰা পোৱা ভিটামিনবিধৰ নাম হ'ল ভিটামিন ডি নেক্সট কুৱেশ্যন বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা বিখ্যাত দাণ্ডী যাত্ৰাত ভাগ লোৱা অসমৰ ব্যক্তিগৰাকী আছিল লীলাধৰ বৰুৱা নেক্সট কুৱেশ্যন কানাহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি মধ্যপ্ৰদেশ কানাহা ৰাষ্ট্ৰীয় উদ্যান ভাৰতৰ মধ্যপ্ৰদেশ ৰাজ্যত অৱস্থিত নেক্সট কুৱেশ্যন ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পাউণ্ড ষ্টাৰ্লিং ইউনাইটেড কিংডমৰ মুদ্ৰাৰ নাম হ'ল পাউণ্ড ষ্টাৰ্লিং নেক্সট কুৱেশ্যন পৃথিৱীত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি নাইট্ৰজেন পৃথিৱীত বায়ুমণ্ডলত সৰ্বাধিক পৰিমাণে থকা গেছবিধৰ নাম হ'ল নাইট্ৰজেন নেক্সট কুৱেশ্যন গান্ধীজীৰ ৰাজনৈতিক গুৰু তলব কোনজন শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি গোপাল কৃষ্ণ গোখলে গান্ধীজীৰ ৰাজনৈতিক গুৰুজনৰ নাম আছিল গোপাল কৃষ্ণ গোখলে নেক্সট কুৱেশ্যন ডেভিছ কাপ কি খেলৰ লগত জড়িত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি টেনিছ ডেভিছ কাপ টেনিছ খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন গুপ্ত বংশৰ শাসনকালত কোনজন চীনা পৰিব্ৰাজক ভাৰত ভ্ৰমণ কৰিছিল ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ফাহিয়ান গুপ্ত বংশৰ শাসনকালত চীনা পৰিব্ৰাজক ফাহিয়ানে ভাৰত ভ্ৰমণ কৰিছিল নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি এনি বেচাণ্ট ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি আছিল এনি বেচাণ্ট নেক্সট কুৱেশ্যন কোন চনত প্ৰথম ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1930 চনত 12 নৱেম্বৰ 1930 চনত প্ৰথম ঘূৰণীয়া মেচমেল অনুষ্ঠিত হৈছিল নেক্সট কুৱেশ্যন দামোদৰ নদী বান্ধ ক'ত আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি পশ্চিমবংগ দামোদৰ নদী বান্ধ পশ্চিমবংগত অৱস্থিত নেক্সট কুৱেশ্যন অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো ক'ত অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ তিতাবৰ অসমৰ আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰটো তিতাবৰত অৱস্থিত নেক্সট কুৱেশ্যন যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জগন্নাথ বৰুৱা যোৰহাট সাৰ্বজনীন সভাৰ প্ৰতিষ্ঠাপক আছিল জগন্নাথ বৰুৱা প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ মহিৰংগ দানৱ প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা আছিল মহিৰংগ দানৱ নেক্সট কুৱেশ্যন অসমত স্বৰাজ দলৰ সভাপতি কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি তৰুণৰাম ফুকন অসমত স্বৰাজ দলৰ সভাপতি আছিল তৰুণৰাম ফুকন নেক্সট কুৱেশ্যন মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আৰ ডি বেনাৰ্জী মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল আৰ ডি বেনাৰ্জী নেক্সট কুৱেশ্যন সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ হৰপ্পা সিন্ধু উপত্যকা সভ্যতাত আৱিষ্কাৰ হোৱা প্ৰথম নগৰখনৰ নাম আছিল হৰপ্পা নেক্সট কুৱেশ্যন কোনখন বেদত বলিদানৰ নিয়মাৱলীৰ উল্লেখ আছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি যজুৰ্বেদত বলিদানৰ নিয়মাৱলীৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1206 চনত ভাৰতৰ দিল্লীত চুলতানী শাসন প্ৰতিষ্ঠা হৈছিল নেক্সট কুৱেশ্যন উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ত্ৰিপুৰাই আটাইতকৈ চুটি সীমাৰেখা ভাগ কৰে নেক্সট কুৱেশ্যন অসমৰ তলৰ কোনখন জিলাৰ লিংগ অনুপাত সৰ্বাধিক শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বাক্সা জিলাত লিংগৰ অনুপাত সৰ্বাধিক নেক্সট কুৱেশ্যন ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈ কোনখন অপশ্যন আছে দিখৌ কপিলী জাঁজি ধনশিৰি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কপিলী ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰৰ সৰ্ববৃহৎ উপনৈখনৰ নাম হ'ল কপিলী নেক্সট কুৱেশ্যন কোন বৰ্ষত দ্বীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 2002 চনত দ্বীপৰ বিলক ৰামছাৰ ক্ষেত্ৰ হিচাপে তালিকাভুক্ত কৰা হৈছিল নেক্সট কুৱেশ্যন ভাৰতৰ মুঠ মাটিকালিৰ কিমান শতাংশ অসমত অন্তৰ্গত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 2.39 শতাংশ নেক্সট কুৱেশ্যন কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ কেইখন ৰাজ্যৰ মাজেৰে পাৰ হৈ গৈছে
শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 8খন কৰ্কটক্ৰান্তীয় ৰেখা ভাৰতৰ 8খন ৰাজ্যৰ মাজে পাৰ হৈ গৈছে নেক্সট কুৱেশ্যন বুমলা পাছ ক'ত অৱস্থিত অপশ্যনত আছে হিমাচল প্ৰদেশ অৰুণাচল প্ৰদেশ উত্তৰাখণ্ড ছিকিম ইয়াৰ পিছত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি অৰুণাচল প্ৰদেশ বুমলা পাছ অৰুণাচল প্ৰদেশত অৱস্থিত নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত কি সুধিছে তলৰ কোনখন ৰাজ্যত উলাৰ হ্ৰদ অৱস্থিত ইয়াৰ ভিতৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি জম্মু আৰু কাশ্মীৰ উলাৰ হ্ৰদ জম্মু আৰু কাশ্মীৰত অৱস্থিত নেক্সট কুৱেশ্যন তলৰ কোনখন ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি কেৰালা ৰাজ্যত প্ৰথমে বাৰিষাৰ প্ৰভাৱ পৰে নেক্সট কুৱেশ্যন সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহ কোনটো শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ গেনিমেড সৌৰজগতৰ আটাইতকৈ ডাঙৰ উপগ্ৰহটো হ'ল গেনিমেড নেক্সট কুৱেশ্যন কোনখন মহাদেশৰ মাজেৰে কৰ্কট ৰেখা বিকুপ ৰেখা মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আফ্ৰিকা মহাদেশৰ মাজেৰে কৰ্কট ৰেখা বিকুপ ৰেখা আৰু মকৰক্ৰান্তীয় ৰেখা পাৰ হৈ গৈছে নেক্সট কুৱেশ্যন 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায় কি সুধিছে 0 ডিগ্ৰী মেৰিডিয়ানক কি বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি প্ৰাইম মেৰিডিয়ান 0 ডিগ্ৰী মেৰিডিয়ানক প্ৰাইম মেৰিডিয়ান বুলি জনা যায় নেক্সট কুৱেশ্যন লিবিয়াৰ ৰাজধানীৰ নাম কি শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ত্ৰিপোলি লিবিয়াৰ ৰাজধানীৰ নাম হ'ল ত্ৰিপোলি আৰু লিবিয়াৰ মুদ্ৰা হ'ল লিবিয়াৰ দিনাৰ নেক্সট কুৱেশ্যন ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি আৰ্টিকল 21A আৰ্টিকল 21A শিক্ষাক মৌলিক অধিকাৰ হিচাপে অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বাবু বসন্ত কুমাৰ দাস আছিল অসম বিধানসভাৰ প্ৰথমজন অধ্যক্ষ নেক্সট কুৱেশ্যন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক কোনে নিযুক্তি প্ৰদান কৰে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰপতি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলক নিযুক্তি প্ৰদান কৰে ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন সংবিধানৰ প্ৰস্তাৱনা কোনে প্ৰস্তুত কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জৱাহৰলাল নেহৰু সংবিধানৰ প্ৰস্তাৱনাখন প্ৰস্তুত কৰিছিল জৱাহৰলাল নেহৰুৱে নেক্সট কুৱেশ্যন তলৰ কোনটো গ্ৰহ আটাইতকৈ উজ্জ্বল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি শুক্ৰ গ্ৰহটো হ'ল আটাইতকৈ উজ্জ্বল গ্ৰহ আৰু এই শুক্ৰ গ্ৰহটোক মৰ্ণিং ষ্টাৰ ইভিনিং ষ্টাৰ বুলিও জনা যায় আৰু পৃথিৱীত যমজ গ্ৰহ বুলিও জনা যায় নেক্সট কুৱেশ্যন তলত দিয়া কোনটো ভাৰতৰ প্ৰথম বেংক অপশ্যনত দিয়া আছে বেংক অফ হিন্দুস্তান পাঞ্জাৱ নেশ্যনেল বেংক জেনেৰেল বেংক অফ ইণ্ডিয়া ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ বেংক অফ হিন্দুস্তান আছিল ভাৰতৰ প্ৰথমটো বেংক আৰু এইটো স্থাপিত হৈছিল 1770 চনত নেক্সট কুৱেশ্যন কোন চনত ভাৰতৰ প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1951 চনত প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা আৰম্ভ হৈছিল নেক্সট কুৱেশ্যন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত নেক্সট কুৱেশ্যন বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেনেভাত বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত নেক্সট কুৱেশ্যন খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ৰোমত খাদ্য আৰু কৃষি সংস্থাৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত নেক্সট কুৱেশ্যন ব্লু ৰিভলিউশ্যন বা নীলা বিপ্লৱৰ সৈতে জড়িত হৈছে গাখীৰ উৎপাদন মৎস্য উৎপাদন ফুল উৎপাদন ফলৰ উৎপাদন ইয়াৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৎস্য উৎপাদন নেক্সট কুৱেশ্যন তলত দিয়া কোনটো সেউজ বিপ্লৱৰ সৈতে জড়িত অপশ্যনত দিছে খাদ্য শস্য উৎপাদন ফলৰ উৎপাদন আলু উৎপাদন ফুল উৎপাদন ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ খাদ্য শস্য উৎপাদন নেক্সট কুৱেশ্যন 1948 চনত স্বাধীন ভাৰতত কোনে প্ৰথম অসম বাজেট দাখিল কৰিছিল শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধিয়ে 1948 চনত স্বাধীন ভাৰতত প্ৰথম বাজেট দাখিল কৰিছিল নেক্সট কুৱেশ্যন সুকন্যা সমৃদ্ধি যোজনাৰ অধীনত কিমান বয়সলৈকে কন্যা সন্তানৰ একাউণ্ট খুলিব পাৰি শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 10 বছৰ নেক্সট কুৱেশ্যন কোনজন ৰাজনীতিবিদক অসমৰ লৌহ মানৱ বুলি জনা যায় শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বিষ্ণুৰাম মেধিক
অসমৰ লৌহ মানৱ বুলি জনা যায়। নেক্সট কুৱেশ্যন, কোন চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি 1986। 1986 চনত মিজোৰাম চুক্তি স্বাক্ষৰিত হৈছিল। নেক্সট কুৱেশ্যন, মণিপুৰ ৰাজ্যৰ ৰাজধানী কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইম্ফল। মণিপুৰৰ ৰাজধানী হ'ল ইম্ফল। নেক্সট কুৱেশ্যন, উত্তৰ পূবৰ কোনখন ৰাজ্য পূৰ্বতে নেফা নামেৰে জনাজাত আছে? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ অৰুণাচল প্ৰদেশ। উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশ ৰাজ্যখনক পূৰ্বতে নেফা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যন, শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত প্ৰথম অংকীয়া নাটখন কি আছে? অপশ্যন আছে ৰুক্মিণী হৰণ, কালীয় দমন, চিহ্নযাত্ৰা, পাৰিজাত হৰণ। ইয়াৰ ভিতৰত কাৰেক্ট এনচাৰ হ'ব অপশ্যন চি চিহ্নযাত্ৰা। নেক্সট কুৱেশ্যন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া কোন? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। নেক্সট কুৱেশ্যন, কোনজন অসমীয়া কবিক ধনী কবি বুলিও জনা যায়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বিনন্দ চন্দ্ৰ বৰুৱা। বিনন্দ চন্দ্ৰ বৰুৱাক ধনী কবি বুলিও জনা যায়। নেক্সট কুৱেশ্যন, আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1 মে তাৰিখে। 1 মে তাৰিখে আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, 14 ছেপ্টেম্বৰ তাৰিখটো কি দিৱস হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ৰাষ্ট্ৰীয় হিন্দী দিৱস। 14 ছেপ্টেম্বৰ তাৰিখটো ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যন, চাংগাই মহোৎসৱ কোনখন ৰাজ্যত পালন কৰা সাংস্কৃতিক উৎসৱ? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি মণিপুৰ। নেক্সট কুৱেশ্যন, চাপচৰ কোট উৎসৱ কোন ৰাজ্যৰ জনসাধাৰণে পালন কৰে? অপশ্যনত আছে মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি মিজোৰাম। নেক্সট কুৱেশ্যন, অৰুণাচল প্ৰদেশৰ কোনটো উৎসৱ নতুন বছৰ হিচাপে পালন কৰা হয়? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি লোচাৰ উৎসৱ। নেক্সট কুৱেশ্যন, পি সিন্ধু কি খেলৰ সৈতে জড়িত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি বেডমিণ্টন। পি সিন্ধু বেডমিণ্টন খেলৰ সৈতে জড়িত। নেক্সট কুৱেশ্যন, মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড় কোনডাল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি ষ্টেপছ। মানৱ শৰীৰৰ আটাইতকৈ সৰু হাড়ডালৰ নাম হ'ল ষ্টেপছ। নেক্সট কুৱেশ্যন, ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি কেলছিয়াম হাইপ'ক্লৰাইড। ব্লিচিং পাউডাৰৰ ৰাসায়নিক নাম হ'ল কেলছিয়াম হাইপ'ক্লৰাইড। নেক্সট কুৱেশ্যন, বেকিং ছ'ডাৰ ৰাসায়নিক নাম কি? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ছ'ডিয়াম বায়'কাৰ্বনেট। বেকিং ছ'ডাৰ ৰাসায়নিক নাম হ'ল ছ'ডিয়াম বায়'কাৰ্বনেট। নেক্সট কুৱেশ্যন, কোনে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে মহাত্মা গান্ধীক জাতিৰ পিতা উপাধি প্ৰদান কৰিছিল। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লৰ্ড মাউণ্ট বেটেন। স্বাধীন ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্ট বেটেন। নেক্সট কুৱেশ্যন, ক্ৰিপছ মিছন কোন চনত ভাৰতলৈ আহিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 1942 চনত। ক্ৰিপছ মিছন ভাৰতলৈ আহিছিল 1942 চনত। নেক্সট কুৱেশ্যন, চাইমন কমিছনে কোন চনত ভাৰত ভ্ৰমণ কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি 1928 চনত। চাইমন কমিছনে ভাৰত ভ্ৰমণ কৰিছিল 1928 চনত। নেক্সট কুৱেশ্যন, পাল বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গোপাল। পাল বংশৰ প্ৰতিষ্ঠাপক আছিল গোপাল। নেক্সট কুৱেশ্যন, কাৰ ৰাজত্ব কালত মোগল স্থাপত্যৰ সোণালী যুগ হিচাপে বিবেচিত? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি চাহজাহান। নেক্সট কুৱেশ্যন, পানিপথৰ দ্বিতীয় যুদ্ধ হিমু আৰু কাৰ মাজত সংঘটিত হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি আকবৰৰ মাজত। পানিপথৰ দ্বিতীয় যুদ্ধখন হিমু আৰু আকবৰৰ মাজত সংঘটিত হৈছিল। নেক্সট কুৱেশ্যন, কোনটো আন্দোলনত ভোগেশ্বৰী ফুকননিৰ মৃত্যু হৈছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ভাৰত্যাগ আন্দোলন। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰাত অসমৰ পৰা কোনে যোগদান কৰিছিল? শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি লীলাধৰ বড়ো।